Hi everyone, welcome to my YouTube channel. আজি মই আলুৰ সৈতে হাঁহৰ মাংস কেনেকৈনো জুতি লগাকৈ ৰান্ধিলোঁ তাৰে এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মাংসত দিবলৈ মই এয়া আদা, নহৰু, পিঁয়াজ আৰু জলকীয়াৰ পেষ্ট বনাই লৈছোঁ। এয়া মই পাঁচফোৰণ, তেজপাত, লং আৰু ডালচেনি, ইলাইচি অলপ খুন্দি লৈছোঁ আৰু এইখিনি মই পেকেট মছলা ব্যৱহাৰ কৰিম। এয়া মই 700 গ্ৰামমান মাংস লৈছোঁ আৰু মাংসখিনি ধুই ল'লোঁ। ফাৰ্ষ্টত কেৰাহীটো গৰম হ'বলৈ দিম। তাৰপিছত তেলখিনি ভালদৰে গৰম হ'ব দিম। তেলখিনি গৰম হৈ গ'ল, এতিয়া মই এইখিনিত পাঁচফোৰণ দি দিম আৰু তেজপাতখিনিও দি দিম। এবাৰ লৰাই দিম। এয়া মই আদা নহৰু পেষ্টখিনি দি দিলোঁ। এইখিনি মই এতিয়া 2 মিনিটমান ভালদৰে ভাজিম যাতে নহৰু আৰু আদাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এতিয়া ইয়াত মই হালধি 1 চামুচ আৰু সোৱাদ অনুসাৰে নিমখ দিছোঁ। মছলাখিনি ভজা হৈ গ'ল, এতিয়া মই মাংসখিনি দি দিম আৰু মাংসখিনি হাতাৰে মছলাখিনি ধুনীয়াকৈ মিহলাই 5 মিনিটমান হাই ফ্লেমত এনেকৈ ভাজিম। এতিয়া ইয়াত মই জিৰা গুড়ি অলপ আৰু জলকীয়া গুড়ি অলপ দি দিছোঁ আৰু এইখিনি আৰু 2-3 মিনিটমান ভাজিম। ঢাকনিখন মাৰি দিম যাতে মাংসখিনি সোনকালে সিজি যায়। আকৌ এবাৰ ঢাকনিখন আঁতৰাই মই মাংসখিনি লৰাই দিম যাতে কেৰাহীৰ তুলিত মাংসখিনি লাগি নধৰে। যিহেতু মই মাংস আলুৰ সৈতে বনাইছোঁ সেইবাবে কাটি থোৱা আলুখিনি দি দিছোঁ আৰু এইখিনি মই আৰু 2 মিনিটমান ভাজিম। আলুখিনি সিজিবলৈ মই গৰম কৰি থোৱা পানী এগিলাচ দি দিছোঁ। তাৰপিছত এইখিনি ঢাকি 5 মিনিটমান হাই ফ্লেমত এনেকৈ থৈ দিম। এয়া তৰকাৰীত উতল আহিছে আৰু আলুখিনিও ধুনীয়াকৈ সিজি গৈছে।
তাৰ পাছত মিট মছলা অলপ দি দিছোঁ আৰু এতিয়া তৰকাৰীখন গ্ৰেভি কৰিবলৈ আৰু 2 মিনিটমান ল' ফ্লেমত ঢাকি থওঁ। এয়া মোৰ হাঁহৰ গ্ৰেভি তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই অলপ গৰম মছলা দি দিম। শেষত কাটি থোৱা ধনিয়াখিনি দি দিছোঁ। এয়া হাঁহৰ তৰকাৰী ৰেডি হৈ গৈছে। এইখিনি মই চৰিয়া এটাত নমাই ল'ম। এয়া হাঁহৰ মাংসৰ সৈতে আলুৰ গ্ৰেভি তৰকাৰী ৰেডি হৈ গ'ল। আশা কৰিছোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে নেক্সট এটা ভিডিঅ'ত পোৱাৰ আশাৰে আজিলৈ বাই বাই।